স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি ফুৰিবলৈ আহিছোঁ। দাদা, ভণ্টি আৰু ভাইটি আমি চাৰিটাই আজি গৈ আছোঁ নমৰা। স্কুটি লৈ ওলাইছোঁ চাৰিটাই। বহুত দিনৰ পাছত আমি গোট খাইছোঁ, গতিকে ভাবিলোঁ যে ফুৰি আহোঁ, অলপ মনটোও ভাল লাগিব। আৰু যিহেতু বহুত দিনৰ পাছত আমি একেলগ হৈছোঁ, সেইকাৰণে ভাবিলোঁ ক'তনো যাওঁ। যিহেতু ওচৰতে নমৰা আছিলে, তো ভাবিলোঁ নমৰালৈকে যাওঁ। আজি প্ৰথমবাৰৰ কাৰণে মোৰ ব্লগটোত মানুহজন নাই, তেখেতক বহুত মিছ কৰিছোঁ। প্ৰত্যেকটো ব্লগত তেওঁ থাকেই, আৰু আজি তেওঁ বিহীন মোৰ ব্লগটো আৰম্ভ আৰু শেষ হৈছে। উপায়ো নাই আৰু সদায়নো তেখেতৰ লগতে কি ব্লগ বনাম, ভাবিলোঁ আজি ভাইটি ভণ্টিহঁতৰ লগতে এটা ব্লগ বনাওঁ। যিহেতু বহুত দিনৰ পাছতহে এনেকৈ লগ পাইছোঁ, বিয়াৰ আগতেই তেনেকৈ ফুৰিব যোৱা, বিয়াৰ পিছত তেনেকৈ লগ পোৱাও নাই, ফুৰিব যোৱা হোৱাও নাই। সেইকাৰণে আৰু পিকনিক বুলি নহয় আৰু এনেই ফুৰিবলৈ আহিলোঁ। আপোনালোকে চাওক জেগাডোখৰ কেনেকুৱা লাগিছে জনাব, আৰু আহিব পাৰিলে। বহুত ধুনীয়া হয়, পিকনিকৰ কাৰণে ভাল প্লেচ হয়। আমি পিকনিক বুলি অহা নাই, কিবাকিবি পেকিং কৰি লৈ আহিছোঁ। গোটেইকেইটাই খাম, খাই মেলি আৰু ঘৰলৈ যামগৈ। ঘূৰি দিয়া দুইটা এইফালে চা আবাৰ।
সব রেকর্ডিং হয়েছে আৰু এনেকৈ আমি গোটেই জেগাডোখৰ ফুৰিলোঁ। আপোনালোকে এবাৰ আহিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলত নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নতুন এটা ভিডিঅ'ৰ লগত আকৌ বহুত সোনকালে লগ পাই আছোঁ। তেতিয়ালৈকে বাই বাই। থেংক ইউ ছ' মাছ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।